বনমহোৎসৱৰ ৭০তম বনমহোৎসৱৰ আজি সামৰণি ফেৰি আমি ১ জুলাইৰ পৰা ৭ জুলাইলৈ পালন কৰোঁ। আমাৰ মানাস টাইগাৰ ৰিজাৰ্ভৰ প্ৰত্যেক ৰেঞ্জতে পালন কৰি অহা হৈছে বিভিন্ন কাৰ্যসূচী, পাব্লিক এৱাৰনেছ, গছপুলি বিতৰণ, বিভিন্ন EDC বিলাকৰ লগত মত বিনিময় কৰা আৰু শেষত আমি বাঁশবাৰী আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ত আজি আমি ছাত্ৰ ছাত্ৰী EDC বা কিছুমান বিশিষ্ট ব্যক্তিসকললৈ আমি প্ৰচেছন ওলাইছোঁ আৰু এইখিনি আৰু ইয়াৰ পিছত ছাৰ আৰু কি ইয়াৰ পিছত আমাৰ সৰুকৈ মিটিং কৰা হ'ব। বাছ এইখিনি ইয়াত মই আহিছোঁ ৰেঞ্জ অফিচাৰ, বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ বন কৰ্মচাৰীসকল আৰু EDCৰ সদস্যসকল আৰু গাঁৱৰ ৰাইজ। বন মহোৎসৱটো প্ৰত্যেক বছৰ পালন কৰা হয়। এসপ্তাহৰ এইটো এটা প্ৰগ্ৰেম হয়, ১ জুলাইৰ পৰা ৭ জুলাইলৈকে। এইবছৰো আমি বন মহোৎসৱ পালন কৰিছোঁ বিভিন্ন ৰেঞ্জত, বাঁশবাৰী ৰেঞ্জত আমি পালন কৰিছোঁ আৰু আমি বেলেগ বেলেগ প্ৰগ্ৰেম আমি কৰা হৈছে। এবাৰ দুটা নতুন ইন'ভেটিভ এটা কাম কৰা হ'ল। এটা আমি চিনেমা দেখাইছিলোঁ বা স্কুলে গৈ পেলাই, আৰু এটা আমি কৰিছিলোঁ যে য'ত যোনবোৰ জেগাত মানে বনৰীয়া হাতীৰ চৰ্ট বেছি উপদ্ৰৱ আছে, তাত আমি আমাৰ যোনবিলাক ঘৰচীয়া হাতীবোৰ ডিপাৰ্টমেণ্টৰ সেইবোৰ আমি ল'ৰা ছোৱালীৰ লগত খেল ধেমালি কৰি যাতে অলপ মৰম এটা ভাৱ জাগে, সেইটো কাৰণে আমি পদক্ষেপ লৈছিলোঁ। তাৰ লগতে আজি শেষ দিনত আজি আমি এটা ৰেলী অৰ্গেনাইজ কৰিছোঁ, যাতে গাঁৱে ভৰাই আমি ঘূৰি পেলাই গাঁৱৰ মানুহবোৰক যে সজাগ কৰোঁ, মানে আমি যাতে ডিপাৰ্টমেণ্টৰ লোকেল মানুহ, আমাৰ ফ্ৰিঞ্জ ভিলেজ, আমাৰ যিমান দাঁতি কাষৰীয়া মানুহবোৰ আছে তাত আমি গৈ পাওঁ আৰু যোনটো কনজাৰ্ভেশ্যনৰ মেছেজটো, গছপুলি ৰোৱাৰ কনজাৰ্ভেশ্যন, সেই মেছেজটো যে দিব পাৰোঁ, সেইটো আমাৰ উদ্দেশ্য।